গুড আফটাৰনুন মোৰ এটা নতুন ব্লগ আৰম্ভণি কৰিছোঁ এতিয়া সময় হৈছে 3টা বাজিবলৈ 10 মিনিট আছে আৰু আজি আমি আকৌ নগাঁৱলৈ যাম পিন্ধি ওলাই মেলি ৰেডি হ'লো এতিয়া যাব লাগে দেৰিয়ে হৈছে জল্দি যাওঁ আৰু ডাইৰেক্ট ঘৰতে যাম যে সব কাপোৰ কানি ভৰাই গাড়ীত হৈ গ'ল এতিয়া যাব লাগে আৰু ओके फ्रेंड्स তেতিয়া আহিলো আমি 3:30 মান হ'ল আমাৰ গুৱাহাটীৰ পৰা ওলাওতে এতিয়া আমি জাগিৰোড পাইছো এতিয়া 5টা বাজি গ'ল আৰু এতিয়া জাগিৰোডত অকমান ৰখিছো তাৰপিছত চাহটা অলপমান খাই লওঁ ইয়াতে চাহ খাবলৈ সোমাইছো ভাগৰে লাগিছে আৰু ভোকো লাগিছে ইমান কিবা এটা খাই লওঁ আৰু ইয়াতে খাই পেলাই যাওঁ আৰু ফটাফট এতিয়া চাওকচোন এয়া মিঠাই দেখি মানে একদম আৰম্ভণি হৈ গৈছে তাক চিপছৰ পেকেট লগা হৈছে এতিয়া চিপছবিলাক দেখিছে চকলেটবিলাক দেখিছে তাক এইবোৰ লগা হৈছে এতিয়া আমাৰ পকোৰা ভেজ পকোৰা এয়া কালাকন লৈছিলোঁ আধা খাই শেষেই হ'ল স্পেচিয়েল চাই পকোৰা খাইছে দেই পকোৰা খাই আছে খাবলৈ চলে বাতৰা লৈছোঁ একদম স্পেচিয়েল হয় ইয়াৰে চব হৈছে এই 1200 গ'ল পেট ভৰি গ'ল আৰু চলে বাতৰা চাহ কালাকান খালোঁ ইয়াত খাবলৈ ভালেই গোটেইখিনি ভালেই লাগে বস্তুবিলাক খাই ইয়াত মানে দামটো খালি অলপ বেছি হয় ওলাইছোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ যাম আৰু নৰখোঁ আৰু ৰাস্তাত ক'তো এতিয়া চিধা ঘৰত যাম ঠিক আছে ঘৰত গৈ লগ পাই আছোঁ ঘৰ আহি পালোঁ 7:45 হ'ল এতিয়া দেৰিয়ে হ'ল আহি থাকোঁতে ক'ৰবাত ৰখিব লগা হ'ল 2এটা বস্তু এনেকৈ ল'ব লগা হ'ল সেইকাৰণে দেৰি হ'ল এতিয়া জাষ্ট সোমাইছোঁ আৰু বেগ চেগবোৰ আনিলোঁ এতিয়া কাপোৰ কানি খুলোঁ আৰু ভাগৰ লাগিছে ফ্ৰেছ হৈ লওঁ এতিয়া 11টা বাজিছে ভাত পানী খাই উঠিলোঁ আমি গোটেইকেইটাই বোলো ওচৰতে মানে ভাওনা হৈ আছে তাকে চাই আহোঁগৈ ৰাসো হৈ আছে 2টা বস্তুৱে চাই আহোঁ মানে মোৰ কেতিয়াও চাই পোৱা নাই এবাৰ চাওঁচোন এবাৰ মিলি গৈছে চোৱা টাইমটো আৰু জিয়ানৰ কাৰণে ফাৰ্ষ্ট হ'ব সি মানে মোবাইলতে খুব ভাওনা চাই থাকে গতিকে এবাৰ তাক সঁচাকৈ দেখাই আহোঁ বেছি টাইম নাথাকোঁ অলপমান দেৰি এনেই চাই পেলাই গুচি আহিমগৈ ওচৰতে হয় গতিকে তাত গৈ লগ পাম ভাওনা জেগা পাই গ'লোঁ আমি ওচৰতে আহি পালোৱেই ভাওনা হৈ আছে বা জিয়ান বাপেক গোটেইকেইটা আহিছোঁ আৰু চাওঁচোন অলপমান চাই যাওঁ সেইবিলাক এনেকুৱা ভাওনা মই কেতিয়াও দেখিয়ে পোৱা নাই জিয়ানেও আজি দেখিব খুব শব্দ হৈ আছে আৰু এইকেইটা আমি এইবাৰ ৰাস চাবলৈ আহিছোঁ এতিয়া 11:30 মান বাজিল চাগে ওচৰতে ৰাসখনো ওচৰতে হৈ আছে ভাওনাও বেলেগকৈ হৈ আছে ৰাসো বেলেগকৈ হৈ আছে এতিয়া আকৌ ৰাস চাবলৈ আহিছোঁ মানুহ চাওকচোন ৰাস চাবলৈ কিমান মানুহ বহি আছে একদম ইয়াত আকৌ ছোৱালীৰ ৰাস হয় দেই ছোৱালীৰ ৰাস চাবলৈ আহিছোঁ ৰাতি 12টা বজাত আমি ম'ম' খাবলৈ লৈছোঁ দেই চবে আমি ম'ম' খালোঁ এক প্লেট ভালেই লাগিছে খাই পেলাই এয়া ম'ম' গোটেইকেইটা ম'ম' খাইছোঁ এয়া জিয়ানেও ম'ম' খাই আছে ম'ম' খোৱা পাৰ্টি চব ম'ম' খোৱাত ব্যস্ত হৈ আছে চাওক চাওমিন খাব লৈছে দেই আমাৰ গোটেই পালটোৱে মানে চাওমিন খাব লৈছে দেখিতো ভালেই লাগিছে খাই চাওঁ কেনেকুৱা টেষ্ট